আজিৰ পৰা আৰম্ভ হ'ল এনজিঅ'ৰ দ্বাৰা মধ্যাহ্ন ভোজন বিতৰণ কাৰ্যসূচী ছাত্ৰ-ছাত্ৰীয়ে খাব নোৱাৰি পেলাই দিলেও মন্ত্ৰীয়ে মানি নলয় এনজিঅ'ই যোগান ধৰা খাদ্য বেয়া বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু সংখ্যক বিদ্যালয়ত শুকুৰবাৰে এনজিঅ'ই যোগান ধৰিছিল খাদ্য এই খাদ্য খোৱাৰ উপযোগী নহয় বুলি অভিযোগ উত্থাপন হৈছে কিন্তু শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই ইয়াক উদ্দেশ্য প্ৰণোদিত ভুৱা প্ৰচাৰ বুলিহে অভিযোগ কৰিলে খালি বিলাবহে লাগে তেখেতসকলৰ এইটো এটা অপপ্ৰচাৰ হ'ব এইটো স্বাভাৱিকভাৱে কিয়নো বহুতে আজি আৰম্ভণি হোৱাই নাই নহওঁতেই তেখেতসকলৰ অভিযোগ ইমান দিনে তেখেতসকলে কি কাম কৰিব লগা হৈছিল তেখেতসকলে ৰান্ধিব লগা হৈছিল তেখেতসকলে বিলাব লগা হৈছিল তাৰপিছত বাচন ধুব লগা হৈছিল আজি স্বেচ্ছাসেৱী সংগঠনবিলাকে যিবোৰ খাদ্য আনি দিব সেইখিনি তেখেতসকলে খালি বিলাবহে লাগে তেখেতসকলৰ মাজত কোনোবা এটা উৰা বাতৰি উলিয়াই দিছে যে তেখেতসকলৰ যি এংগেজমেণ্ট সেই এংগেজমেণ্টটো নাথাকিব এটা মই বুজি পোৱা নাই তেখেতসকলে এংগেজমেণ্ট নাথাকিব বুলি তেখেতসকলক কেনেকৈ তেখেতসকলে গম পালে কোনোবাই এটা হোৱাটছআপত উৰা বাতৰি ওলাই দিলে সেইটোৱেতো সত্য নহয় 100% উৰা বাতৰি এইটো এটা ৰাজনীতি কৰা হৈছে কোন সংগঠনে কৰিছে সেই সংগঠনৰ নামটো আপোনালোকে প্ৰচাৰ কৰিছে এই ক্ষেত্ৰত কিবা বিভাগীয় তদন্তবাক যেহেতু অভিযোগ উত্থাপন হৈছে কোনোবা বিষয়ে পঠাইছিলে নেকি য'ত য'ত এনেধৰণৰ অভিযোগবিলাক উত্থাপন হৈছে নাই এইটো এটা উদ্দেশ্য প্ৰণোদিত প্ৰচাৰ কিন্তু তথাপিতো যিহেতু এটা উঠিছে আমি সেইটো লৈ চাম এইটো এটা অপপ্ৰচাৰ হ'ব